হেল্ল' এভৰিৱান। নতুন ঘৰলৈ অহাৰ পৰা পূজা ঘৰ পতা হোৱাই নাছিল, বিশেষ কাৰণত পাতিব পৰা নাছিলোঁ। আজি এসপ্তাহেই হ'ল আৰু আজি ধুনীয়াকৈ পূজা ঘৰ পাতিলোঁ। ৰাতিপুৱাৰ পৰা ইমানেই কাম কৰিলোঁ নহয়, একদম ঘৰ দুৱাৰ সাৰি মচি একদম চাফ চিকুণ কৰি মই নিজেও গা পা ধুই মেলি একদম ধুনীয়াকৈ পূজা ঘৰ পাতিলোঁ, চাকি বন্তি জ্বলালোঁ। আৰু ৰাতিপুৱাৰ পৰা মই চাহ কাপ খোৱা নাছিলোঁ, একদম বোলো চাহ তাহ নোখোৱাকৈ একদম চব ধুনীয়াকৈ কৰি ল'লোঁ কামখিনি। তাৰপাছতে ঘৰৰ অনাৰ বাইদেউ আহিলে আৰু অনাৰ বাইদেউৰ লগতে অকণমান চাহ খালোঁ। চাহ খাই পেলাই মোৰ মানে একদম ইমানেই ভাগৰ লাগিছে নহয়, একদম ভাত পানী একো বনাব মন যোৱা নাই আৰু তেনেকুৱাতে ফোন কৰিলে কিবা বনাইছা নেকি বুলি অফিচৰ পৰা। মই বোলো নাই, মোৰ ইমান ভাগৰ লাগিছে, একো বনাব মনে যোৱা নাই। তেওঁলোকে পটককৈ বোলে ওলাই গৈছে, আহা তেন্তে আমি বাহিৰতে খাই ল'ম। আৰু মইতো ভালেই পালোঁ আৰু বাহিৰত খোৱা বুলি ক'লে মোৰ কাম এটা মানে কমি গ'ল, একো বোলো বনাব নালাগে। তাৰপিছত মই বোলো ঠিক আছে বুলি ক'লোঁ, পটককৈ ওলাইছোঁ, যেনেকৈ আছে তেনেকৈ ওলাইছোঁ। অকল জিন্সটো লগাইছোঁ আৰু স্পৰ্টিংটো পিন্ধিছোঁ আৰু মানে চুলি ধুইছিলোঁ এনেই, চুলি তুলি ফলিওৱা নাই, কাটাটো লগাইছোঁ আৰু বোলো মই গৈ আছোঁ বোলো ৰেডি একদম তৎক্ষণাতে। তাৰপিছত এতিয়া বাহিৰতে খাওঁগৈ। আজিৰ পৰা ধুনীয়াকৈ আকৌ ইয়াত পূজা কৰিম আৰু আজি অকণমান মনটো বেছি ভাল লাগি আছে, মানে মুকলি লাগিছে পূৰা। ঘৰটো এইকেইদিন কৰিব পৰা নাছিলোঁ, পূৰা চিজিল টিজিল ধুনীয়াকৈ হৈ গ'ল। এতিয়া যাওঁ বাহিৰত কিবা এটা খাই লওঁগৈ।